গছত লমালমে লাগিব বেঙেনা, যদিহে এইকেইটা কাম আমি কৰি ল'ব পাৰোঁ। যদিহে বেঙেনা গছ কেইজোপা সুস্থ সবল কৰি ল'ব পাৰোঁ, যদিহে বেঙেনা গছ কেইজোপা আমি প্ৰয়োজনীয়ভাৱে সাৰ, ঔষধ, ভিটামিন আদি যোগান ধৰিব পাৰোঁ, যদিহে বেঙেনা কেইজোপাত আমি উপযুক্ত পানী যোগান ধৰিব পাৰোঁ, আমি বেঙেনা কেইজোপা লমালমে লগাব পাৰিম। আৰু যদিহে আপোনাৰ বেঙেনাৰ বয়স 3 মাহ হৈছে, যদিহে আপোনাৰ বেঙেনা কেইজোপাৰ বয়স 3 মাহ হৈছে, নিশ্চয় বেঙেনা লগা এটা উপযুক্ত বয়স হৈ গৈছে। যদিহে আপোনাৰ বেঙেনা কেইজোপাত কোনো বেমাৰ আজাৰ নাথাকে বা কোনো কীট পতংগ আক্ৰমণ কৰা নহয়, বা আপুনি ধুনীয়াকৈ সাৰ পানী আদি যোগান ধৰিব পাৰিছে, আপুনি ফুলৰ কাৰণে আপোনাৰ ফুল যিমান ফুল ফুলিছে হয়তো সিমান ফুলে আপোনাৰ ৰখি গৈছে, চাফ চিকুণতা বজাই ৰাখিছে, বা সুন্দৰভাৱে আপুনি সাৰ পানী ঔষধ ব্যৱহাৰ কৰিব পাৰিছে, বা আপোনাৰ গছকেইজোপাত কোনো কীট পতংগই আমনি কৰা নাই, বেমাৰ আজাৰ হোৱা নাই, নিৰ্দিষ্ট সময়ত পানী দিব পাৰিছে, 4মহীয়া বেঙেনা কেইজোপা একদম সম্পূৰ্ণভাৱে পুৰঠ বেঙেনা আৰু সুন্দৰভাৱে আপোনাৰ বেঙেনা লগাৰ বয়স হৈছে। ভাদ মাহৰ পিছৰ পৰা পোক পৰুৱা পতংগ বেমাৰ আজাৰ কমি যায়। এতিয়া হয়তো মাজে সময়ে পানী দিব লাগিব। এটা কথা ভাল লাগিছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই 3500, 3000, 4000লৈকে এতিয়া ভিউৱাৰ বাঢ়িছে। আপোনালোকৰ এই মৰম চেনেহ যেন অনাগত ভৱিষ্যতেও মোৰ মাজত জীয়াই থাকে। পাৰিলে আপোনালোকে লাইক এটা কৰি দিব। ধন্যবাদ।